हेलो गाइस सो बहुत दिन भिडिओ দিব পৰা নাছিলো আজি ফাইনালি দিলো কাৰণটো হল মই এবাৰ মেট্ৰিক দিম সো সেই কাৰণে ভিডিও দিব পৰা নাছিলো আৰু সো আজি বহুত দিনৰ মূৰত ভিডিও দিলো এটা আৰু আজি ইলেকশনৰ ৰিজাল্ট দিব তাৰমানে কোনি জিকিব আপোনাৰ তাত কোনি জিকিলে সকালতে চাৰিক মোৰ ভিডিওটো আজি সকলো দেখাম আৰু আমাৰ নতুনকৈ পাকঘৰ বনাইছে সেইটো দেখাম আৰু পাকঘৰত এটা বস্তু বনাই দেখাম সো চাৰিক ভিডিওটো স্কিপ নকৰাকৈ সো গাইস পাকঘৰৰ এটা আপোনালোকে চাই লওক So guys, আপোনালোকে আমাৰ নতুন পাকঘৰত মিল্ক শেক বনাই দেখাইছো আৰু বহুত সহজ মিল্ক শেক বনোৱা আৰু আপোনালোকে বনাব কি মিল্ক বনাইছে গাখীৰ আৰু কল আছে অলপ মই খামনে নেৰাও সো চাৰিক মোৰ ভিতৰত ইয়াত কল লাগিব আৰু চেনি আৰু গাখীৰ আৰু পানী দি হৈ যাব মিল্ক শেক কলখিনি সৰু সৰুকৈ আপোনালোকে কাটি দিব আৰু এবাৰ আইচৰ পানী